এই অবস্থা গতি করে আমি পুনৰবাৰ জংগলত যাওয়ার কারণে হাতত অস্ত্র মারনা অস্ত্র ধরার কারণে আমি হাতত অস্ত্র তুলি লবলৈ বাধ্য হম। गुड मर्निं लोगोफोर दिनैहाय क'क्राझाराव आग्रासुनि दुंहाव थासारि आदियाता खाख्लारि मुर्दाबाद मुर्दाबाद स्ल'गान होयै होयै मुसुखा सावनायखौ नुनो मोनदों। बेजों लोगोसे गिदिर धमकी थारैनो आग्रासुआ गिख्रंथाव महर लामारगोन नामा जे एसटि मोनमाराब्ला हाथियार दैखांनायनि खोथा बेरखांनायखौ नुनो मोनदों। Long leg, long leg, long leg. Agdasu long leg, long leg, long leg. Khaklari muda bat, muda bat, muda bat. Khaklari muda bat, muda bat, muda bat. Kabel songgo hai, 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 hai. Kabel songgo hai, 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 hai. Khaklari muda bat, muda bat, muda bat. Khaklari muda bat, muda bat, muda bat. Agdasu long leg, long leg, long leg. Agdasu long leg, long leg, long leg. Kelo long leg, long leg, long leg. Kelo long leg, long leg, long leg. Kelo tidak pot, tidak pot, tidak pot. Kelo tidak pot, tidak pot, tidak pot. Aku terus mudah pot, mudah pot, mudah pot. Aku terus mudah pot, mudah pot, mudah pot. Long leg, long leg, long leg. We want justice, justice, justice. We want justice, justice, justice. We want justice, justice, justice. Kakak mudah pot, mudah pot, mudah pot. Kakak mudah pot, mudah pot, mudah pot. Kabel songgo hai, 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 hai. Kabel songgo hai, 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 hai. जी आमार ट्राइबल संघर सम्पादक आदित्य खाखलारी जी आमार मन्तव्य करिছিল যে ৬ জনগোষ্ঠী জনজাতিকৰণৰ লগতে আমাৰ কোচ ৰাজবংশীক যি আমাৰ বিৰোধিতা কৰিছিল। গতিকে আমি তীব্ৰ ভাষাৰে আমি আদিত্য খাখলাৰীক সকীয়াই দিব বিচাৰোঁ যে আদিত্য খাখলাৰীৰ আমি কোনো পৈতৃক সম্পত্তি বিচৰা নাই। গতিকে আমাৰ কোচ ৰাজবংশী খিলঞ্জীয়া ভূমিপুত্ৰ কোচ ৰাজবংশী আমি আমাৰ ন্যায্য দাবী আমাক এসটি লাগিবই। এসটিৰ কাৰণে আমি বিভিন্ন আন্দোলন কাৰ্যসূচী চলাই আছোঁ আৰু চলাই যাম আৰু আমাক এসটি আমাক দিব লাগিব। গতিকে আমি আদিত্য খাখলাৰীক আজি আমাৰ আপোনালোকৰ সন্মুখত এই প্ৰতিমূৰ্তি দাহ কাৰ্যসূচীৰে সকীয়াই দিব বিচাৰিছোঁ যে দ্বিতীয়বাৰ যাতে কোচ ৰাজবংশীৰ বিৰুদ্ধে যাতে আদিত্য খাখলাৰীয়ে মাত নামাতে, নহ'লে অন্যথা কিন্তু ইয়াৰ কাৰণে কিন্তু ৰক্তদায়ী এটা পৰিৱেশ আহিব। আৰু যিকোনো সময়ত যি আদিত্য খাখলাৰীয়ে আমাক বিৰোধিতা কৰি আহিছে, যি আমাক ধমকি দেখুৱাইছে যে কোচ ৰাজবংশীসকলৰ যদি জনজাতিকৰণ হয় ৰক্তাক্ত হ'ব। গতিকে আমি আপোনালোকৰ জৰিয়তে আদিত্য খাখলাৰীক সকীয়াই দিব বিচাৰিছোঁ যে ৰক্তাক্ত হোৱাৰ কাৰণে কোচ ৰাজবংশীয়ে ভয় নকৰে। গতিকে আমি পশ্চিম কোকৰাঝাৰ জিলাৰ নেতৃত্বত আমাৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত আৰু আমাৰ যি কেএলৰ আমাৰ ইউনিট কমিটি আছে গুমাৰ সকলোৱে মিলি আজি আমি একত্ৰিত হৈ আজি আদিত্য খাখলাৰী আমি প্ৰতিমূৰ্তি দাহ কৰিছোঁ। লগতে আদিত্য খাখলাৰী আজিৰ এই প্ৰগ্ৰামৰ জৰিয়তে এইখিনি সকীয়াই দিব নেক্সটত যাতে কোনো ধৰণৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ বিৰুদ্ধে মাত নামাতে এইখিনিৰ কাৰণে আজি আমি প্ৰতিমূৰ্তি দাহ কৰিছোঁ। চৰকাৰক আমি এইখিনি জনাম যে কাৰণ আমাৰ যিহেতু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিহেতু আমাৰ নৱেম্বৰ মাহত আমাৰ প্ৰতিবেদন দাখিল কৰাৰ কথা কৈছে। গতিকে নৱেম্বৰ মাহত যাতে আমাৰ চৰকাৰৰ বিজেপি চৰকাৰে আমি এইখিনি আহ্বান জনাব বিচাৰোঁ যাতে ভালে ভালে যাতে কোচ ৰাজবংশী প্ৰতিবেদনখন পঠায়, নহ'লে কিন্তু যি আমাৰ যোৱা BTC ইলেকশ্যনত মুখ ঠেকেচা খাইছে আমাৰ বিজেপি চৰকাৰখনে। যিহেতু আমাৰ মুছলিমৰ 9টা সমষ্টিৰ পৰা আজি 5টাত আহিবলৈ হৈছে। নেক্সটত যি আমাৰ 26ৰ ইলেকশ্যন আছে নিশ্চয় আমি বিজেপিক আমি BTCৰ পৰা উধাও কৰি দিম। লগতে এইখিনি আমি চেষ্টা কৰিম যে গোটেই অসমত কমতাপুৰত থকা যিমানকেইটা বিজেপিৰ সমষ্টি আছে গোটেইকেইটাকে আমি উধাও কৰাৰ কাৰণে আমি প্ৰস্তুত বা সাজু আছোঁ। হয়, এইখিনিতে এটা বুজা যায় কাৰণ যোৱা যি আমাৰ আদিবাসী সম্প্ৰদায়ৰ লগত যি মুছলিমৰ লগত গোষ্ঠীগত সংঘৰ্ষ হৈছে। গতিকে আজি আদিত্য খাখলাৰীৰ ভাষাত এইটোৱে বুজা যায় ই কি গোষ্ঠীগত সংঘৰ্ষ বিচাৰিছে নেকি। গতিকে আমি এইটোৱে ভাবিছোঁ যদি আদিত্য খাখলাৰীৰ ইমানেই ক্ষমতা ই মুখামুখি হওক, আমি মুখামুখি প্ৰতিবাদ কৰাৰ কাৰণে এইবাৰ কোচ ৰাজবংশী যাইছে আমি সাজু আছোঁ, আক্ৰাস হৈ সাজু আছোঁ। আদিত্য খাখলাৰী আমাৰ মুখামুখি হওক, তাতে যদি ৰক্তাতি হয় জাতিগত যদি সংঘৰ্ষ হয় আমি প্ৰস্তুত আৰু ইয়াক দায়ী হ'ব আদিত্য খাখলাৰীৰ লগতে বিজেপি চৰকাৰ। আদিত্য খাখলাৰী ইহঁতে কি কৰিছে যোৱা কেইদিনমান আগত আমাৰ যি নেকি 6 জনগোষ্ঠীক জনজাতিকৰণৰ মানে এটা চৰকাৰৰ তৰফৰ পৰা মানে নৱেম্বৰত কিবা এটা আহ্বান দিব বুলি এটা মানে কথা দিছিল। সেই কথাত সিহঁতে কি কৰিছে বিৰোধী কৰি আছে। আৰু যি আদিত্য খাখলাৰীৰ নামৰ যি প্ৰাণী সেই প্ৰাণীটো যেনেধৰণে মানে বিৰোধী কৰি আছে আমাক 6 জনগোষ্ঠীক, তাৰ কাৰণে আমি এক্সকেল ডেভেলপমেণ্ট ছ'চাইটি আৰু লগতে আক্ৰাসু একগোট হৈ আমি তাৰ বিৰুদ্ধে আমি আজি প্ৰতিমূৰ্তি দাহ কৰিছোঁ। আৰু যদি এক্সকেল আৰু এই ডেভেলপমেণ্ট ছ'চাইটি আৰু লগতে যদি আমাৰ আক্ৰাসুই একগোট হৈ কিনি আমি আজি যেনেধৰণে কাৰ্যসূচী আৰম্ভ কৰিছোঁ ঠিক তদুৰূপ
যদি এই ধরনের পরিস্থিতির আরও গোটায় তেতিয়াহ'লে আমি ভয়ংকৰভাৱে আজি আন্দোলন কৰিব লাগে কৰিম আৰু লগতে আমি প্ৰয়োজন সাপেক্ষে যদি এই অৱস্থা গতি কৰে আমি পুনৰবাৰ জংঘলত যাৱাৰ কাৰণে হাতত অস্ত্ৰ মাৰণা অস্ত্ৰ ধৰাৰ কাৰণে আমি হাতত অস্ত্ৰ তুলি ল'বলৈ বাধ্য হ'ম।